হেল্ল' বন্ধুসকল, আপোনালোকে এটা কথা জানেনে যে আমি কিয় সাধাৰণতে অসমৰ মানুহে বেছিকৈ জবৰ ক্ষেত্ৰত গুৰুত্ব দিওঁ আৰু আমি এটা কথা ঠিক জানো যে আমি যদি যিকোনো এটা কাম কৰিবলৈ পাৰোঁ তেতিয়াহ'লে আমি সফল হ'ব পাৰোঁ, কিন্তু আমি সেইটোত গুৰুত্ব নিদি আমি বিশেষকৈ গভৰ্ণমেণ্টৰ ক্ষেত্ৰত আমি গুৰুত্ব দিওঁ, যিটো ক্ষেত্ৰত আপোনালোকে এটা ভাল ক্ষেত্ৰত আগুৱাই যোৱাৰ পৰা আপোনাৰ ভিতৰৰ প্ৰতিভাখিনি বিকাশ কৰাৰ ক্ষেত্ৰত আপুনি হয়তো ৰৈ যায়। কিন্তু আপোনাৰ এনেকুৱা কথা বহুত আছে যে গভৰ্ণমেণ্ট চাকৰি কৰিলে আমাৰ ঘৰখন চলে বা আপোনালোকৰ ঘৰখন চলে, কিন্তু এনেকুৱা নহয় যে গভৰ্ণমেণ্ট চাকৰি কৰিহে চলি আছে। বিভিন্ন ক্ষেত্ৰত বিভিন্ন মানুহে বিভিন্ন ধৰণে কাম কৰি চলি আছে আৰু সেই হিচাপত আপোনালোকে বহুত ভালকৈ ইয়াত দেখা পাইছে যে আমি আৰু এটা কথা জানো যে যদি আমি সফল হ'ব লাগে তেতিয়াহ'লে আমি যিকোনো এটা বিষয়ত ব্যৱসায় হয়তো কৰিব লাগিব। কিন্তু ব্যৱসায় কৰা মানে একচুৱেলি কি হয়? দিনটো ব্যস্ত হৈ বহি থকা সেইটোকে ব্যৱসায় বুলি নকয়। ব্যৱসায় হ'ল এনেকুৱা এটা বস্তু যিটো বিভিন্ন প্ৰক্ৰিয়াৰ বিষয়ে আপুনি জনা আৰু সেইটোক আপুনি কেনেদৰে নিজৰ ওপৰত বেছ কৰি আপুনি সেইটো বেলেগক প্ৰদৰ্শন কৰা, আৰু প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰতে হ'ল সাধাৰণভাৱে আমি কওঁ চেলছ। কিন্তু চেলছ এনেকুৱা এটা বস্তু নহয় যে কিবা এটা প্ৰডাক্ট চেল কৰাটোহে চেল, এনেকুৱা নহয়। নিজক বিক্ৰী কৰাটোৱে আজি যিকোনো ক্ষেত্ৰত যিকোনো এজন মানুহে ভাল পাৰফৰ্মেঞ্চ দিয়াটোকে চেলছ বুলিয়েই কয়। আজি আমাৰ শচীন তেণ্ডুলকাৰৰ কথাই ক'ব পাৰোঁ। তেখেতে যদি ক্ৰিকেট ভালকৈ নেখেলিলে হয় তেওঁক জানো আমি চিনি পালোঁ হয়? ঠিক তেনেদৰে যদি আম্বানীয়ে আজি ভাল কাম নকৰিলে হয় বা টাটাই যদি লয়েলিটি নাৰাখিলে হয় বিশ্বত জানো তেওঁ প্ৰতিষ্ঠিত হ'ব পাৰিলে হয়? টাটা আজি বিশ্বৰ 1 নম্বৰৰ কোম্পানী হয় বা প্ৰতিষ্ঠান হয় যিটোৱে সকলো ক্ষেত্ৰত আপোনাক সহায় কৰে, সকলো বিভাগত, যিটো ক্ষেত্ৰত তেওঁৰ নামতেই বাহিৰৰ বিদেশৰ সকলোখিনি মানুহে বা সকলোবোৰ প্ৰতিষ্ঠানে তেওঁক বিশ্বাস কৰে, কাৰণ তেওঁৰ লগত কাম কৰিলে কোনোদিন অসুবিধা নাপায় বা পিছলৈ ঘূৰি যাবলৈ অসুবিধা নহয়। টাটা ডকোমোৰ বিষয়ে যোনে জানে তেওঁলোকে ভালকৈ জানে। এটা সময়ত টাটা ডকোমোৰ লগত অকণমান খেলি মেলি হওঁতে ডকোমো যাব বিচাৰোঁতে টাটাই কথা যেনেকৈ দিছিল তেনেকেই কথা ৰাখিছিল, কিন্তু CEO-জনে মাজত এটা পৰ্যায় লৈছিল য'ত ৰাষ্ট্ৰপতিলৈকে গৈ পেলাই সহায় কৰিবলগীয়া হৈছিলে। কিন্তু কথাটো হৈছে কি, যদি আপুনি যিকোনো এটা কাম আপুনি আমাৰ ক্ষুদ্ৰ ঠাইৰ পৰা বা আমি যি আছোঁ ঠাইৰ পৰা আমি কৰিব লাগে, তেতিয়াহ'লেও একেটাই কথা একেটাই নিয়ম হয় যে প্ৰথমতে হ'ল আপুনি নিজক প্ৰতিষ্ঠা কৰি ল'ব লাগিব, তাৰপিছত আপুনি নিজক তেনেদৰে প্ৰস্তুত কৰিব লাগিব যাতে আপুনি সফল হ'ব পাৰে। আজিকালি বহুত সহায় পোৱা যায়, তাৰ কাৰণে ডিজিটেল মাধ্যম আহিছে যিটো আপোনাৰ ব্ৰেণ্ড মেনেজমেণ্ট কৰাত সহায় কৰে। প্ৰথমতে নিজক কেনেকৈ প্ৰস্তুত কৰিব আৰু কেনেকৈ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আগুৱাই যাব, যিকোনো ক্ষেত্ৰত যিকোনো বিভাগত যিকোনো কামৰ ক্ষেত্ৰত আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। আমি সৰু এটা টিউশ্যনৰ ক্ষেত্ৰতেই কৈছোঁ, যদি টিউশ্যনটো কৰিবলৈ যাওঁতে আপুনি সফল হ'ব লাগে তেতিয়াহ'লে আপোনাক যি 10জনে জানিছে আপুনি লোকেল এৰিয়াতহে সেইখিনি পাইছে, কিন্তু তাতকৈও বেছি মানুহক আপুনি জানিব বা জনাব পাৰিব। গতিকে এই ক্ষেত্ৰত আপুনি যদি আগুৱাই যাব বিচাৰে বা নিজৰ কামটোৰ ক্ষেত্ৰকে যদি আজি ভালকৈ দেখুৱাব বিচাৰে তেতিয়াহ'লে আপুনি ছ'চিয়েল মিডিয়াৰ সহায় ল'ব পাৰে। ছ'চিয়েল মিডিয়া মানে এনেকুৱা নহয় যে 2খনমান ফটো আপলোড কৰিলোঁ বা এটা কম্পিউটাৰত বহিলোঁ অকণমান এডিটিং কৰিলোঁ দিলোঁ, সেইটোৱেই ডিজিটেল মিডিয়া নহয়। বা কম্পিউটাৰত কেইটামান লিষ্ট কৰিলোঁ বা কেইটামান ডকুমেণ্টছ আপলোড কৰিলোঁ বা ৰাখিলোঁ বা হয়তো কিবা অলপমান কৰিলোঁ, টেলি কৰিলোঁ বা দুটামান ছিষ্টেম আপডেট কৰিলোঁ, সেইটোৱে ডিজিটেল মিডিয়া নহয়। ইয়াৰ ক্ষেত্ৰত বহুত আছে, ইয়াৰ প্লেটফৰ্ম বহুত ডাঙৰ, আৰু এনেকুৱাও নহয় যে আজিকালি খুব সোনকালে দেখিবলৈ পোৱা যায় ৰীলটো ভাল বস্তু, কিন্তু কথাটো হৈছে কি ৰীল মানে এনেকুৱা নহয় যে ইনষ্টাগ্ৰাম ৰীল এনেকুৱা হয় যে ইনষ্টাগ্ৰাম বিশেষকৈ এইখিনি ক'ব লাগিব, কাকো মই বেয়া বুলি ক'ব বিচৰা নাই, কিন্তু কথাটো হৈছে কি যে ইনষ্টাগ্ৰাম ৰীল বিশেষকৈ এটা সাধাৰণ মানে যিখিনি যুৱ পৰ্যায়ৰ মানুহৰ মাজত আছে সেইখিনিতহে প্ৰতিষ্ঠিত, কিন্তু তাক যদি আপুনি ব্যৱসায় হিচাপত ল'ব পাৰে তেতিয়াহে এইটো এটা প্ৰসাৰিত হয়। কিন্তু সেইটো আজিকালি বহুত ইজি হৈছে, গতিকে সকলোৱে ব্যৱহাৰ কৰে, আৰু মানে ইমানবোৰ মানুহৰ মাজত আপোনাক কোনে কিমান চাব পাৰে, সিমানটো সম্ভৱেই নহয় ন, কাৰণ কিয় হয় বিশ্বত বহুত মানুহ আছে, ইমান মানুহে চাব,
তাৰ হিচাপটো আপুনি কৰিব নোৱাৰে কিন্তু কথাটো হৈছে কোনে ভাল কৰিব ইমানবোৰ মানুহৰ মাজত কাৰণ ৰীল বনোৱা মানুহটো বহুত আছে ঠিক তেনেদৰে যদি এডুকেশ্যনৰ ওপৰত চাব বিচাৰে তেতিয়াহ'লে এডুকেশ্যনৰ ওপৰত ৰীল বনোৱা মানুহো বহুত আছে আৰু ভাল কমেডি কৰা বা ভাল যিকোনো ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুত ভাল ভাল মানুহ আছে যিবোৰে আপোনালোকক ভাল ইনফৰমেশ্যন দিব পাৰে ভাল কামত সহায় কৰিব পাৰে কিন্তু কথাটো হৈছে কি আপোনালোকে যদি তাৰ বিষয়ে জানি ল'ব বিচাৰে তাৰ কাৰণে বহুত ধৰণৰ প্লেটফৰ্ম আছে বিশেষকৈ সদ্যহতে যদি জবৰ ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰোঁ 1 নম্বৰ হৈছে লিংকডইনত আপুনি যাব তাত এটা প্ৰফাইল বনাব তাৰপিছত আপুনি ছ'চিয়েল মিডিয়া ফেচবুক ইউজ কৰে ফেচবুক পেজ বনাওক তাত সহায় পাব আৰু 2 নম্বৰতে যদি আপুনি পেজ বনাব নাজানে তেতিয়াহ'লে আপুনি ইউটিউবত আহক ইউটিউবতো এনেকুৱা নহয় যে বহুত ইউটিউব আছে যিটোত আপুনি যদি বা ফেচবুকতো হওক বা ইউটিউবতে হওক আপুনি SEO যদি নকৰে তেতিয়াহ'লে কোনো কাৰণে আপোনাৰ ভিডিঅ' আপত নাথাকে আৰু আপত নাথাকে মানে অৰ্থাৎ এইটো বুজাইছে যে এটা ৱেবছাইটে আপোনাৰ বিষয় লৈ পেলাই ৰৈটো থকা নাই বিভিন্ন তেনেকুৱা ৱেবছাইট আছে আপুনি গুগল চাৰ্চ কৰিলে কেতিয়াবা গম পাব যে 1 নম্বৰতে এটা লিংক ওলায় তাৰপিছত আৰু বিভিন্ন ওলায় তললৈ বিভিন্ন থাকে ভিডিঅ' পৰ্যন্ত থাকে গতিকে আপুনি SEO কৰি থ'লেহে আপোনাৰ ভিডিঅ' বা আপোনাৰ যিখিনি আপুনি ৱেবছাইট বনাই থৈছে সেইখিনি আপুনি ওপৰত ৰাখিব পাৰিব কাৰণ ইয়াতে বিশ্বত বহুত মানুহ আছে বা ভাৰততে বহুত মানুহ বা অসমতে বহুত মানুহ আছে যি আপোনাক দেখা পাবলৈ হ'লে বা জানিবলৈ হ'লে বহুত মানুহ লাগিব কাৰণ আপোনাৰ এটা টিম থাকিব লাগিব তেতিয়াহে আপুনি ইমানখিনি মেনেজ কৰিব কিন্তু আমি যিখন প্লেটফৰ্মত আছোঁ তাত আমাক সহায় কৰি আছে আমাক বহুত ভালকৈ শিকাই আছে গতিকে আমি বহুত ভালকৈ ইয়াৰ বিষয়ে জানো আৰু 2005 চনৰ পৰা আমি এইখিনি বস্তু কৰি আছোঁ গতিকে আমি শিকিবলৈ পাওঁ ডিজিটেল কেনেকৈ আহে বা ডিজিটেলত কেনেকৈ সহায় পাব পাৰি গতিকে মই বিশেষ ক'ব বিচৰা নাই মই খালি এটাই কথা কৈছোঁ যদি আপুনি ভালকৈ জানিব বিচাৰে তেতিয়াহ'লে আহক অনলাইনে সুবিধা আছে এনেকুৱাও নহয় যে আপুনি ক'ৰবাত যাব লাগিব তেনেকুৱাও নহয় অনলাইন সুবিধা আছে আপুনি আমাৰ ছাবস্ক্ৰাইব কৰি লওক চেনেলটো বেল আইকনটো দবাই ৰাখক বা মোৰ যিটো লিংক দিয়া আছে বা লিংকত মোৰ কণ্টেক্ট নম্বৰ আছে তাত আপোনালোকে কণ্টেক্ট কৰক আৰু খুব কম খৰচত আপোনালোকে শিকিবলৈ পাব আৰু জানিব পাৰিব আৰু এনেকুৱা নহয় যে আজি মই যেনেকৈ ধৰণৰ ভিডিঅ' বনাই আছোঁ তেনেকুৱাই দেখিব হয়তো তাতকৈ বহুত ভাল হ'ব পাৰে মই খুব কমভাৱে আগুৱাই গৈ আছোঁ যাতে পিছলৈ আমি ভালকৈ আগুৱাই যাব পাৰোঁ ধন্যবাদ